নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম আৰু জয় মেছি। তো আজি আমি অসমীয়া বাইবেলখনৰ বিষয়ে 7টা প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। প্ৰিয়সকল, এটি আপোনালোকলৈ বিশেষ অনুৰোধ, এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন বুটামটো টিপি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া নেকি আমি ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমে পাব। তো প্ৰিয়সকল, আহক আমি দেৰি নকৰি আমাৰ এই আজিৰ বাইবেল কুইজটো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি প্ৰথম বাইবেল কুইজটো লৈছোঁ। 1 নম্বৰ, অসমীয়া বাইবেলখন কেতিয়া ছপা কৰা হৈছিল? প্ৰিয়সকল, অসমীয়া বাইবেলখন কেতিয়া ছপা কৰা হৈছিল? উত্তৰটো হৈছে অসমীয়া বাইবেলখন ছপা কৰা হয় 1813 চনত। এইখনেই অসমীয়া ভাষাত প্ৰথম ছপা কিতাপ। 2 নম্বৰ প্ৰশ্ন, অসমীয়া বাইবেলখনত মুঠ কিমান পদ আছে? প্ৰিয়সকল, অসমীয়া বাইবেলখনত মুঠ কিমান পদ আছে? উত্তৰটো হৈছে পুৰণি নিয়মত 23,150টা আৰু নতুন নিয়মত 7,957টা। পুৰণি নিয়মত 23,150টা আৰু নতুন নিয়মত 7,957টা। 3 নম্বৰ প্ৰশ্ন, অসমীয়া বাইবেলত আটাইতকৈ দীঘল পদ কোনটো? অসমীয়া বাইবেলত আটাইতকৈ দীঘল পদ কোনটো? উত্তৰটো হৈছে 2 ৰাজৱালী 18 অধ্যায় 32 পদ। 2 ৰাজৱালী 18 অধ্যায় 32 পদ। 4 নম্বৰ প্ৰশ্ন, অসমীয়া বাইবেলৰ আটাইতকৈ চুটি পদ কোনটো? অসমীয়া বাইবেলত আটাইতকৈ চুটি পদ কোনটো? উত্তৰটো হৈছে যিচয়া 3 অধ্যায় 21 পদ। যিচয়া 3 অধ্যায় 21 পদ। 5 নম্বৰ প্ৰশ্নটি হৈছে বাইবেলত আটাইতকৈ দীঘল অধ্যায় কোনটো? অসমীয়া বাইবেলত আটাইতকৈ দীঘল অধ্যায় কোনটো? উত্তৰটো হৈছে গীতমালা 119 নম্বৰ। গীতমালা 119 অধ্যায়। 6 নম্বৰ প্ৰশ্ন, বাইবেলৰ আটাইতকৈ চুটি অধ্যায় কোনটো? বাইবেলৰ আটাইতকৈ চুটি অধ্যায় কোনটো? উত্তৰটো হৈছে গীতমালা 117 নম্বৰ অধ্যায়। গীতমালা 117 নম্বৰ অধ্যায় আটাইতকৈ চুটি হয়। 7 নম্বৰ, বাইবেলখন এবাৰ পঢ়িবলৈ কিমান সময় লাগে? 7 নম্বৰ, বাইবেলখন এবাৰ পঢ়িবলৈ কিমান সময় লাগে? উত্তৰটো হৈছে 49 ঘণ্টা। পুৰণি নিয়মৰ 38 ঘণ্টা আৰু নতুন নিয়মত 11 ঘণ্টা। পুৰণি নিয়মৰ 38 ঘণ্টা আৰু নতুন নিয়মত 11 ঘণ্টা, মুঠ 49 ঘণ্টা সময় লাগে। তো প্ৰিয়সকল, এই ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিলে? যদিহে ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। ধন্যবাদ।